ধৰা ছোৱালীজনী মই হয় আৰু মই হেল্ল' অসমবাসী ৰাইজ নমস্কাৰ। আকৌ আহিলোঁ এটা বিতৰ্কিতৰ মাজলৈ আপোনালোকক আকৌ এনেকুৱা এটা বিতৰ্কিতলৈ লৈ যাব বিচাৰিছোঁ। সেইটো বিতৰ্কিতই হয়। কথাটো হৈছে এতিয়া বিতৰাৰ ওপৰত যিসকল নিউজে মিছা এসোপামান বকি এনেকুৱা মানে এটা মিছা উলিয়াইছে, সেইসকলক এতিয়া ক'বলৈ বিচাৰিছোঁ দুআষাৰমান কথা। যিজনী ছোৱালীৰ কথা কৈ ইমান মিছা কথা কৈ এনেকুৱা এটা বদনামী কৰিছে বিদ্যুতাক, এতিয়া সেই ছোৱালীজনীৰ মুখেৰে আপোনালোকে শুনক। সেই ছোৱালীজনীয়ে কি ক'ব বিচাৰিছে শুনক, শুনি আৰু বুজি লওক, তাৰ পাছতহে কৰিব। নুবুজা নুশুনাকৈ আপোনালোকে এনেই মানুহক মানে হাৰাশাস্তি কৰিছে, বহুত কষ্ট পাইছে, মানে ইমানেই শাস্তি পাইছে। সেইটো কাম কৰিব পাৰে। আপোনালোকে শুনি লওক। আপোনালোকেতো ছোৱালীজনীৰ পৰা এইবিলাক ডিটেইলছ লোৱা নাছিলে নহয়, লৈছিলে জানো নিউজটো নবজোৱাৰ আগত? এতিয়া শুনক সেই ছোৱালীজনীৰ মুখেৰে কি ক'ব বিচাৰিছে। অসমবাসীৰ ৰাইজেও শুনি পাওক এবাৰ কি কৈছে ছোৱালীজনীয়ে। শুনি লওক, ভিডিঅ'টো চাব আপোনালোকে। সম্পূৰ্ণ ভিডিঅ'টো চালেহে বুজি পাব কি হৈছিল কাহিনী, কি নাই হোৱা। সেই ছোৱালীগৰাকীয়ে নিজে ক'ব। ঠিক আছে। নমস্কাৰ, মই জিতা দুৱৰা। আজি দুদিনমানৰ আগৰ পৰা মই এটা নিউজ দেখি আহিছোঁ মিষ্টাৰ বিটুক লৈ। কইনাধৰাত এজনী ছোৱালী খুব দৌৰাই পিটিছিলে বুলি নিউজটোত বজাই আছে, আৰু ছোৱালীজনী বোলে গা মাংস থানবান হৈ গৈছে, আৰু ছোৱালীজনী জীয়াই আছে নে নাই সেইটো নাজানে। আচলতে মানে কিছুমান কথা যেতিয়া এটা মিছা বদনাম দিয়া হয় সেইটো কোনো সহ্য কৰিব নোৱাৰে, আৰু সেইটো কাৰণে ময়ো নোৱাৰিলোঁ। আৰু সেই কোৱা নাছিলোঁ অতীতৰ কথা মানুহৰ মই জনাবলৈ আৰু ব্যক্তিগতৰ কথা খুচৰিবলৈ কাকো অধিকাৰো দিয়া নাছিলোঁ। গতিকে মই ভবাও নাছিলোঁ এইটো ভিডিঅ'টো মই বনাম। আৰু এটা কথা কওঁ, এই ভিডিঅ'টো মই খুব ভয়ে বনাইছোঁ, কাৰণ প্ৰথম মিষ্টাৰ বিটুৰ নিউজ যেতিয়া বাজিছে তেতিয়া মোক একাংশই কৈছিলে যে মই এতিয়া মিষ্টাৰ বিটুৰ নামেৰে মোৰ ভাইৰেল হ'ব মন, আৰু একাংশই মোক কৈছিলে যে সেই যোনটো নিউজ পৰ্টেলে মিষ্টাৰ বিটুক লৈ ভিডিঅ'টো বজাই আছে মই সেইটো চেনেলক বোলে পইচা দিছোঁ। আৰু মই সেই চেনেলটোকে ক'ব বিচাৰিছোঁ, মই আপোনালোকৰ ওপৰত মানহানি কেছ দিম। আপোনালোকক ব্যক্তিগত কথা খুচৰিবলৈ অধিকাৰ কোনো দিয়া নাই। গতিকে যোনটো নিউজ বজাইছে সেইটো নিউজ সিমানতে থাকক। ময়ো অতীতৰ কথা ক'বলৈ মই বিচৰা নাই, আৰু মই নিবিচাৰোঁ। মই ক'লোঁ নহয় এই ভিডিঅ'টো খুব ভয়ে বনাইছোঁ একাংশৰ লোকৰ কাৰণে। এতিয়া মোক ক'ব তোৰ ভাইৰেল হ'বলৈ মন থকা হ'লে মই সেই কেতিয়াবাতে ভিডিঅ' বনালোঁ হয়, সেই মিষ্টাৰ বিটু ফটো লগাই। মন নাই কাৰণে মই মিষ্টাৰ বিটু নামো লোৱা নাছিলোঁ। কিন্তু মোক ইমানেই লিংক শ্বেয়াৰ কৰিছে, কৈছে মই বোলে পইচা দিছোঁ, মোৰ চাল নহ'লে মোৰ কিবা বহুত জিতি কৈছে। গতিকে মোৰ সহ্য নহ'ল, সেইকাৰণে মই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। আৰু এটা কথা কওঁ, আপোনালোকে অতীতৰ কথা খুচৰিবলৈ নাযাব, আৰু সেইবিলাক ব্যক্তিগত কিছুমান অতীত থাকি গৈছিলে। কোনো মাৰপিট কৰা নাই, কোনো কাক খেদি মাৰপিট কৰা নাই। কিছুমান আমি প্ৰব্লেমৰ কাৰণে আঁতৰি আহিলোঁ। তেওঁৰ লক্ষ্যত তেওঁ হেপী, আৰু মোৰ লক্ষ্যত মই হেপী। গতিকে অতীতৰ কথা আপোনালোকে খুচৰি নাথাকিব। আপোনালোকক মই এই ভিডিঅ'টোৰ যোগেদি অনুৰোধ কৰিছোঁ।